এইটো ভিডিঅ' বনোৱাৰ এটাই কাৰণ আপোনালোকে নিশ্চয় CM ট্ৰিপলৰ কাৰণে এপ্লাই কৰিছে। এতিয়া আপোনালোকে প্ৰজেক্ট ফাইল আপলোড কেনেকৈ কৰিব লাগিব নিশ্চয় যেতিয়া এই যেটো CM ট্ৰিপলৰ অফিচিয়েল ৱেবছাইট আছে যেতিয়া খোল খাব আপোনালোকে নিশ্চয় লগইন কৰিব আৰু লগইন কৰিলে আপোনালোকে কেনেকৈ এই প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে আপলোড কৰিব বা এপ্লাইটো কেনেকৈ কৰিব নিশ্চয় আপোনাক জনাই আছো চাই থাকক। ইয়াতে আপোনালোকে কোনটো সেক্টৰত আপোনালোকে এপ্লাই কৰিছিলে নিশ্চয় ইয়াতে জানে আপোনালোকে আগতেকে যেটো ৰেজিষ্ট্ৰেচন কৰিছে তাতে আপোনালোকে নিশ্চয় দি দিছে যে আপোনালোকে কোনটো ক্যাটাগৰী আপোনালোকে এপ্লাই কৰিলে সেইখিনি আপোনালোক দি দিছে। এতিয়া নতুনকৈ এইখিনি বুজাব নালাগে ইয়াতে সেইখিনি চাই আছে যে এগ্ৰো এলাইড এক্টিভিটি সাৰ্ভিস ম্যানুফ্যাকচাৰিং ট্ৰেডিং আদার্স মানে কোনটো ক্যাটাগৰীত আপোনালোকে এপ্লাই কৰিছে। সো এতিয়া কথা হৈছে আপোনালোকে যেতিয়া প্ৰজেক্ট ৰিপৰ্টৰ কাৰণে আপোনালোকে ৰেডি হ'ব মানে আপলোড কৰিব ইচ্ছা আছে যেতিয়া আপোনালোকে আপলোড কৰিব এনেকুৱা ইন্টাৰফেস পালে আপোনালোকে ইয়াতে যেটো লিখা পাইছে যে আপোনালোকে CM ট্ৰিপলৰ যেটো প্ৰজেক্ট বনাইছে এই প্ৰজেক্টটো আপোনালোকে যেটো CM ট্ৰিপলৰ যেটো ফৰমেট দিয়া আছে সেই ফৰমেট হিচাপত বনাইছে না আপোনালোকে নিজৰ মতে বনাইছে। যদি আপোনালোকে নিজৰ মতে বনাইছে তেতিয়া হলে আপোনালোকে নো ক্লিক কৰিব। যদি আপোনালোকে CM ট্ৰিপলৰ যিখিনি ফৰমেট দিয়া আছে সেই হিচাপ মতেহে বনাইছে তেতিয়া হলে ইয়েস কৰিব। কাৰণ চৰকাৰে যিখিনি দি দিছে আপোনালোকে সেই হিচাপ মতে বনালেহে আপোনালোকে ইয়াতে সিলেকশন হোৱাৰ চান্সটো থাকিব নিশ্চয়। বাকি আপোনালোকে সকলোখিনি দেখুৱাই আছো ইয়াতে আপলোড কৰা অপচনটো আপোনালোকে পাব নিশ্চয়। বাকি ইয়াতে সকলোখিনি আপোনালোকে চাই আছে যে মানে আপোনালোকে যেটো এপ্লাই কৰি আছে ইয়াতে আপোনালোকে এই প্ৰজেক্টটো কিমান টকাৰে আপোনালোকে কমপ্লিট কৰিব পাৰিব সেইখিনি ইয়াতে লিখিব লাগিব আপোনালোকে। আৰু ইয়াতে অপচন যেটো চাই আছে ল্যান্ড বা বিল্ডিং আপোনালোকে এই যেটো প্ৰজেক্ট কৰিব বিচাৰি আছে বা আপোনালোকে যেটো বিজনেস কৰিব বিচাৰিছে ইয়াতে আপোনাৰ এই প্ৰজেক্টটো কৰাৰ কাৰণে আপোনাক বিল্ডিংটো আছে নেকি তেনেকুৱা আপোনালোকে নিশ্চয় ইয়াতে দিব লাগিব। আৰু যদি আছে তেতিয়া হলে আপোনালোকে এইটো ৰেন্টৰ বাবে লৈছে না আপোনালোকে লিজত লৈছে সেইখিনি দিব লাগিব ইয়াতে। এতিয়া কথা হৈছে আপোনালোকে প্ৰিভিয়াস ওয়ার্ক এক্সপেৰিয়েন্স ইন সিমিলার সেক্টর মানে আপোনালোকে যেটো এপ্লাই কৰি আছে তাতে আপোনালোকে প্ৰিভিয়াস কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে নেকি যদি আছে নিশ্চয় আপোনালোকে ইয়াতে ইয়েস কৰিব নাথাকিলে নো কৰিব। আৰু ইয়েস কৰিলে আপোনালোকে নিশ্চয় ইয়াতে এক্সপেৰিয়েন্স দিব লাগিব কিমান বছৰৰ বা কিমান সময়ৰ আপোনালোকৰ এক্সপেৰিয়েন্স আছে আৰু তাৰ সাৰ্টিফিকেট ইয়াতে দিব লাগিব। বিশেষকৈ ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ ওলাইছো সেইটো হৈছে স্কিল টেষ্ট মানে আপোনালোকৰ স্কিল ট্ৰেইনিং এক্সপেৰিয়েন্স আছে নেকি। মানে যদি ইয়াতে আপোনালোকে সিলেকশন হ'ব বিচাৰে নিশ্চয় ইয়াতে স্কিল যেটো ট্ৰেইনিং আপোনালোকে সেইখন থাকিব মানে সেইখন থাকিলে আপোনালোকে ইয়াতে সিলেকশন হোৱাৰ চান্সটো থাকে। সেইকাৰণে আপোনালোকে স্কিল টেষ্ট যদি আছে নিশ্চয় আপোনালোকে এস কৰিব আৰু নাথাকিলে নো কৰিব। বিশেষকৈ যদি স্কিল টেষ্ট থকা সকলে ইয়াতে মানে অগ্ৰাধিকাৰ পায় মানে ইয়াতে সিলেকশন পোৱাৰ চান্স তেওঁলোকৰ বেছি থাকে। আৰু স্কিল টেষ্ট আপোনাৰ কোনখনৰ ইনষ্টেন্স পৰা সেইখিনি কৈছো মই নিশ্চয় যে ইয়াতে ট্ৰেইনিঙত যদি আছে আপোনালোকে এস কৰিব নাথাকিলে নো কৰিব। আৰু এস কৰিলে আপোনালোক সকলোখিনি ইয়াতে দিব লাগিব মানে আপোনালোকে স্কিল ট্ৰেইনিংটো আপোনালোকে ক'ৰ পৰা লৈছে আৰু স্কিল ট্ৰেইনিং যেটো সেন্টাৰ আপোনালোকে সেই সেন্টাৰৰ নামটো কি ইয়াতে দিব লাগিব। বাকি আপোনালোকে ট্ৰেইনিংখন কিমান দিনৰ বা কিমান বছৰৰ কাৰণে কৰিছে সেইখিনি আপোনালোকে ইয়াতে দিব লাগিব। আৰু স্কিল যিখিনি আছে স্কিল ট্ৰেইনিং ৰিকুৱাৰমেন্ট যিখিনি আপোনালোক লাগে বিজনেস স্পেসিফিক স্কিল ট্ৰেইনিং এইখিনি নিশ্চয় আপোনালোকে জানে মানে এইখিনি আপোনালোক লাগে এটা বিজনেস কৰাৰ কাৰণে স্কিলটো এইখিনি লাগিব। বিশেষকৈ আৰু যেটো অপচন এতিয়া চাই আছে যে ইয়াতে মেন পাৱাৰ বুলি আপোনালোকে যেটো লিখা আছে মেন পাৱাৰ মানে আপোনালোকে বিজনেসটো কৰাৰ আপোনালোকে মানুহৰ কিমানজন প্ৰয়োজন নিশ্চয় আপোনালোকে এজন দুজন বা তিনজন দি দিব মানে আপোনাৰ বিজনেস অনুযায়ী আপোনালোক যিখিনি মানুহ লাগে সেইখিনি দি দিব ইয়াতে। আৰু বাকি যি ইয়াতে কাৰেন্টৰ কথা আছে ইয়াতে KW মানে কিলোৱাট আপোনাৰ কাৰেন্টৰ কিমান KW মানে কাৰেন্টৰ প্ৰয়োজন ইয়াতে 2 KB 1 KB যিখিনি আছে ইয়াতে এইখিনি দি দিব। আৰু বিশেষকৈ ইয়াতে ডিক্লাৰেশ্যন এটা আছে ইয়াতে বাকি আৰু এটা ইম্পৰ্টেন্ট কথা আপোনাক জনাইছো ইয়াতে আপোনালোকে যদি যেটো বিজনেস কৰিব বিচাৰি আছে নিশ্চয় আপোনালোকে উদ্যমৰ যেটো আন্ডাৰ এটা ৰেজিষ্ট্ৰেচন আপোনালোকে থকা উচিত। মানে আপোনালোকে বিজনেসটো কৰাৰ আগতে নিশ্চয় উদ্যমৰ যেটো ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব। যদি তেনেকুৱা কথা নহয় হ'ব লাগিব বুলি যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা আছে ইয়েস কৰিব নাথাকিলে নো কৰিব। আৰু ইয়েস কৰিলে আপোনালোকে ইয়াতে উদ্যমৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেইখিনি ইয়াতে বহাই দিব। এতিয়া কথা হৈছে আপোনালোকে উদ্যম ৰেজিষ্ট্ৰেচন মানে আপোনালোকে বিজনেস কৰাৰ আগতে এইখিনি কৰা কি কাৰণ উচিত মই কৈছো কাৰণ এইখিনি কৰিলে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে ৰেজিষ্টাৰ এজন বিজনেসম্যান বা আপোনালোকে যেটো প্ৰজেক্ট নিশ্চয় আপোনালোকে বুজি পাইছে যে উদ্যমত ৰেজিষ্ট্ৰেচন থকাটো ভাল সেইকাৰণে মই কৈছো যে উদ্যমত ৰেজিষ্ট্ৰেচন থাকিলে আপোনালোকে নিশ্চয় ইয়াতে সিলেকশন হোৱাৰ চান্স থাকে তেনেকুৱা এটা আপোনালোকে ভাবিব পাৰিব। এতিয়া কথা হৈছে যেহেতু এতিয়ালৈকে যেহেতু ৱেবছাইটটো খোল খোৱা নাই 1 তাৰিখৰ কথা আছিল যেহেতু এতিয়া আপোনালোকে নিশ্চয় ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে যেহেতু এই অপচনটো পাব পাৰে নিশ্চয় এটা আশা আপোনালোকে কৰিব পাৰে যেহেতু কিবা কাৰণত এই 1 জানুৱাৰী তাৰিখে এইটো খোল নাখালে
এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, নিশ্চয় 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। নিশ্চয় প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে আপলোড কৰিব পাৰিব, তাৰ কাৰণে আপোনালোকে নিশ্চয় অপেক্ষা কৰক। আৰু বাকী এইখিনি আপোনালোক শিকোৱাৰ কাৰণে আছিলে।